সহজ গাঁঠিবলৈ। মই মুগা কাপোৰবোৰো ঘৰতে গাঁঠি লৈছোঁ, পাটৰ কাপোৰো গাঁঠি লৈছোঁ, বেলেগ ডিজাইনতো গাঁঠিছোঁ, মণি লগাইও গাঁঠিছোঁ। এইযোৰ এনেই চিম্পুলকৈ গাঁঠিছোঁ যিহেতু ডিজাইনখিনি উৰি যায় আৰু এইযোৰ কাপোৰ সদায় দৰকাৰ হৈ থাকে, বৰ মূল্যৱান কাপোৰ। এইটো মোৰ হৈ গ'ল। ঠিক তেনেদৰে মই বাকীখিনিও দহি গাঁঠি যাম। ইমানখিনি ঘন কৰি মই ভাল পাওঁ, ইয়াতকৈ সেৰেঙা হ'লে দেখি বেয়া লাগে। ইয়াতকৈ ঘন কৰিব পাৰি, কেতিয়াবা মই ইয়াতকৈও ঘন কৰিছোঁ দহি, ভালেই লাগে। এইদৰে গাঁঠি দি লৈছোঁ, সূতাখিনি পোন কৰি ৰেডি কৰি থোৱা সূতাখিনি এইদৰে লৈছোঁ। দহি গাঁঠিবৰ কাৰণে মই পাট সূতা এয়া কিনি আনিছোঁ দোকানৰ পৰা। এইদৰে লুটিয়াই এইদৰে সূতাটো লৈ টানকৈ মই গাঁঠি দিম 3বাৰ। সময়ৰ অভাৱ, দিনত স্কুল থাকে, সেইকাৰণে ৰাতিয়ে কৰিছোঁ। এইটো মোৰ ৰেডি হৈ গ'ল। ইয়াৰ পাছতে মই কাটি দিম সমান জোখত। আপোনালোকে আগত টুকুৰা টুকুৰকৈ সমান চাইজত কাটি ল'ব পাৰে, কিন্তু মই এনেকৈ দীঘলকৈ ৰাখি লৈ ভাল পাওঁ। এনেদৰে বাকীখিনিও গাঁঠি গৈ থাকিম। ঘৰতে বাতি ল'ব পাৰে, ইমান সময় নালাগে। 2 ঘণ্টা 2.5 ঘণ্টাত আপোনাৰ এযোৰ কাপোৰ ৰেডি হৈ যাব। সূতাখিনি অলপ জট লাগি আছে, হ'লেও একো নাই, পাটৰ সূতা অলপ জট লাগিবই। এইদৰে ঘৰত কৰি মই খুবেই ভাল পাওঁ। কাম কৰা আনন্দই সুকীয়া আৰু নিজে কৰি ভালো লাগে। মোৰ গোটেই যিমান কাপোৰ আছে সিমান মই নিজেই দহি বাতিছোঁ বিভিন্ন ডিজাইন দি। এইদৰে মই বাকীখিনি গাঁঠি যাম আৰু অকণমান 2-এটা যদি ডাঙৰ সৰু হৈ আছে মই পাছত কেঁচিৰে মিলাই কাটি দিম। সম্পূৰ্ণ কাপোৰযোৰ আপোনাক দেখাই দিওঁ, বাকী এইখিনি আছে। এইযোৰ মোৰ কাপোৰ, এইখিনি ইনকমপ্লিট হৈ আছে, এইখিনিৰ পৰা ইমানখিনি ইনকমপ্লিট। এইখিনি বস্তু ৰেডি কৰি থৈছোঁ, অতি সোনকালে কমপ্লিট হ'ব। এইযোৰ কমপ্লিট কাপোৰযোৰ। যিহেতু দহি গাঁঠি আছোঁ, সম্পূৰ্ণকৈ মই দেখাব পৰা নাই, বেয়া হৈ যাব সূতাখিনি। ভাল লাগিছেনে? কেনেকুৱা দেখিছে জনাবচোন আপোনালোকে। এইটো এই চাইড কমপ্লিট। মই বাকী থকাখিনি কমপ্লিট কৰি দিম আৰু চাদৰখন ফিট হৈ ধুনীয়াকৈ ৰখি থাকিবলৈ, যাতে খেলিমেলি হৈ নাযায়। এই বস্তুটো ফিট হৈ থাকিলে কৰি ভাল লাগে, তাৰ বাবে মই এটা গাৰু বন্দি ৰাখি লৈছোঁ, তেতিয়া ইমান কষ্ট নহয়। কেনেকুৱা লাগিলে আপোনালোকে জনাব। এইদৰে মই আজৰি সময় পালে মোৰ কামখিনি কৰি লওঁ।